কাইলৈ ডেট আছে। কি কাইলৈ ডেট আছে? তই মোক একো কোৱা নাই কি? হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে অভিয়ে মাকক দেৱযানীয়ে যে অৰ্ণৱক জেলৰ পৰা জামিনত উলিয়াই অনাৰ কাইলৈ দিন পৰিছে বুলি খবৰটো দিয়াত মাকে বহুত সান্তনা পাইছিল আৰু যে দেৱযানীৰ ওপৰত এইকণ বিশ্বাস আছিল বুলি অভিৰ আগত মাকে কয়। ইফালে আকৌ ৰিয়াক আজিকালি সকলোৱে ৰিজেক্টেড পিচ বুলিহে ঠাট্টা কৰে বুলি মাকৰ আগত কৈ ভাগি পৰিছিল আৰু আজি অৰ্ণৱক যে জামিন দিব বুলি ৰিয়া আৰু মাকে গম পাব। ইফালে আজি দেৱযানী আৰু ৰত্নাই কোৰ্টলৈ আহি উকিলজনলৈ ৰৈ থাকিব আৰু এছিষ্টেণ্ট ৰেখাই উকিলজনক ফোন কৰি আহি আছে বুলি কয়। এতিয়া বাৰু ৰিয়া আৰু মাকে জামিনৰ কথাটো জানি উকিলজনক ডাবুল পইচা দি ৰিয়া হাতৰ ফালৰ কৰি ল'ব নেকি জানিবলৈ পাব আজিৰ আহিব লগা খনটিত। আৰু আনফালে খনিকৰে যে ইমান কনফিডেণ্টলি প্ৰজেক্টটো পাম বুলি কোৱা কথাটো অভিয়ে ভাবি থাকোঁতে দেউতাকে খনিকৰে যে যিমান চেষ্টা কৰিলেও এইটো প্ৰজেক্ট আমিয়ে পাম বুলি অভিক কয়। এতিয়া বাৰু দিগন্ত খনিকৰে কিবা খেল খেলি থৈছে নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।